কলি যুগত 5টা সঁচা কথা ভগৱান শ্ৰীকৃষ্ণই আগতীয়াকৈ কৈ দিছিল। ভগৱান শ্ৰীকৃষ্ণই 5 পাণ্ডৱক হাবিলৈ পঠিয়ালে আৰু ক'লে, তোমালোকে হাবিত কি দেখিলা কোৱা? যুধিষ্ঠিৰে ক'লে, মই দুডাল শুং থকা হাতী দেখিলোঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, কলি যুগত এনেকুৱা মানুহ ৰাজত্ব কৰিব যিয়ে দুইফালে শাসন কৰিব, মুখত ক'ব কিবা কৰিব কিবা। অৰ্জুনে ক'লে, মই এজনী চৰাই দেখিলোঁ য'ত বেদ লিখা আছে কিন্তু মাংস খাইছিল। তেতিয়া কৃষ্ণই ক'লে, কলিযুগত এনেকুৱা মানুহ থাকিব যিয়ে বহুত জ্ঞানী কথা ক'ব কিন্তু ব্যৱহাৰ ৰাক্ষসৰ নিচিনা হ'ব। ভীমে ক'লে, মই এজনী গৰু দেখিলোঁ যি নিজৰ পোৱালিটো মাকে চেলেকি গোটেই তেজ কৰি পেলালে। কৃষ্ণই ক'লে, কলিযুগত মাকে ল'ৰা ছোৱালীক ইমানেই মৰম কৰিব যে ল'ৰা ছোৱালী আগবাঢ়িবলৈ সুবিধাই নাপাব। সহদেৱে ক'লে, মই 7টা নাদৰ ভিতৰত এটা শুকান নাদ দেখিলোঁ। কৃষ্ণই ক'লে, কলিযুগত মানুহে ফাল্টু বস্তুত পইচা বহুত খৰচা কৰিব কিন্তু ওচৰত কোনোবা ভোকত মৰি থাকিলেও কোনোৱেই নাচায়। নকুলে দেখিলে এটা শিল পাহাৰৰ পৰা খহি সকলো গছ-গছনি ভাঙি পেলালে কিন্তু এটা সৰু পুলিৰ ওচৰত আহি ৰখি গ'ল। তেতিয়া কৃষ্ণই ক'লে, কলিযুগত মানুহৰ জীৱন ধ্বংস হৈ যাব। সেই সময়ত হৰিনাম ল'লে ধ্বংসৰ পৰা বাচিব।